জিন্দাবাদ জিন্দাবাদ কুলিয়াম রঙান জিন্দাবাদ 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 ৰাইজক এটাই অনুৰোধ, ভাৰতীয় জনতা পাৰ্টীয়ে মোক ছেকেণ্ড টাইমৰ কাৰণে সুবিধা দিছে, টিকট প্ৰদান কৰিছে। গতিকে মহামায় সমূহ ৰাইজৰ অনুৰোধ কৰিছোঁ যে আগন্তুক নিৰ্বাচনটো যাতে সহায় কৰি পুনৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ MSC পঠিয়াই তাকে অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে। নমস্কাৰ। কিমান আশাবাদী আপুনি? 10,000 মোটামুটি পাব, কাৰণ যোৱা বিধানসভা লোকসভা নিৰ্বাচন মানে গ্ৰাফিকটো 2017ত যিটো মোৰ MSC নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনৰ পিছত মানে গ্ৰাফিকটো ওপৰলৈকে গৈ আছে। গতিকে আগন্তুক MSC নিৰ্বাচন আৰু গ্ৰাফিকটো উঠিব। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব ছাৰ? আপোনাৰ প্ৰতিদ্বন্দ্বিতাটো তেনেকুৱা দেখা নাই, কিন্তু আজিৰ ডেটত কাৰণ 5 বছৰ যিটো ভাৰতীয় জনতা পাৰ্টী চৰকাৰ ডক্টৰ তুলৰাম ৰঙাং নেতৃত্বত লোৱাৰ পিছত যিটো উন্নয়ন কাম আমি ৰাইজৰ মাজলৈ লৈ গৈছিলে, সেইটো আৰু আমি ভাবিব নোৱাৰে আৰু বেলেগ পাৰ্টি যে মোৰ লগত ফাইট হ'ব। সেইটো ছেকেণ্ড টাইম মোক সুবিধা দিয়াৰ কাৰণে। কোন সমষ্টিৰ পৰা আপুনি মনোনয়ন দিছে? 15 নং মহামায় সমষ্টিৰ পৰা। তাৰপিছত এটাই আনন্দ লাগিছে যে যোৱা 5 বছৰ কাৰ্যকাল আমি ভাৰতীয় জনতা পাৰ্টী মানে ভাল মতে কাম কৰিছে। ৰাইজৰ ওচৰলৈ মানে আঁচনি গৈ পোৱাৰ কাৰণে আজি পুনৰ ভাৰতীয় জনতা পাৰ্টী আমি 26টা সমষ্টি যিটো আমি জিকাই আনিব, সেইটো আমি খাটাং। আপোনাৰ প্ৰতিদ্বন্দ্বী কোনোবা থাকিব নেকি? তেনেকৈ দেখা নাই। 5 বছৰ যিখিনি কাম কৰিছে, ৰাইজৰ চৰকাৰ আঁচনি, কেন্দ্ৰীয় চৰকাৰ আঁচনি, লগতে আমাৰ গম পাইছে আপোনালোকে ডক্টৰ তুলিৰাম ৰঙাং মানে CM নেতৃত্বত লোৱাৰ পিছত যিটো উন্নয়ন কাৰ্বি আংলঙলৈ, শান্তি আহিছে, উন্নয়ন হৈছে। গতিকে আমি তেনেকৈও দেখা নাই।